বন্ধুসকল কি খবৰ বহুত দিন ভিডিঅ' দিয়া নাই আৰু এয়া আহিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট। হে গাইছ এইটো লাইটটো জ্বলি আছে একো নাই বাৰু আৰু এতিয়া মানে আমি গৈছোঁ অধিৱেশনলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ গৈছোঁ মানে গাড়ী চাড়ী নাপালোঁ সেইকাৰণে খোজকাঢ়ি যাব লগা হৈছে আৰু বহুত দেৰি হৈ গ'ল আৰু কামো আছে আমাৰ সেই কাম কৰিবলৈকে আমি গৈছোঁ এই উপায় নাই গোটেইকেইটা খোজকাঢ়ি ভাগৰলৈ আহি দিম আৰু আগতীয়াকৈ ক'ত গ'লোঁ কিবা পালে নেকি এইবিলাক চাওক লাইট এইবিলাক এৰ খাই গৈছে এইবিলাক ৰাস্তা কিনাৰ লাইট এইবিলাক বেয়া বস্তু দেই এয়া আমাৰ হেৰি হীৰক বাপ আৰু এইজনৰ নামটো কি আছিলে তথি বাপ এই বেয়া কথা নহয় জ্যোতিষমান বাপ আৰু আমাৰ এয়া বিশ্ব বাপ দেই আমি মানে গোটেইখিনি সেৱাবাহিনী দেই আমি এতিয়া কাম কৰিবলৈ গৈছোঁ গোটেইখিনি ক'লোৱে অলৰেডি হয় নাই মোৰ দাড়ি আছে কাইলৈ কাটিমগৈ বাৰু একো নাই এইটো ভুল নধৰিব ৰাইজ আৰু এতিয়া আমি খোজকাঢ়ি চাওক ৰাস্তা চাওক কিমান ধুনীয়া ৰাস্তা এয়া বনি আছে অধিৱেশনস্থলী দেখাইছোঁ অধিৱেশনস্থলী পাই দেখাই আছোঁ আপোনালোকক মই কি কৰি আছোঁ মানে আমি কি কৰিমগৈ আজি গৈ পেলাই কিমান দূৰ খোজকাঢ়িছোঁ আমি কিমান দূৰ আহিছোঁ খোজকাঢ়ি যে কিলোমিটাৰ নহওক আমি কাম কৰিবলৈ যাম ন সেয়া আমাৰ মানে মনত বহুত গৌৰৱ লাগিছে আমাৰ কষ্ট ফিল হৈছে নি ভাগৰ লাগিছে কিমান নালাগে ন লাগিছে এয়া দাদা ৰং চাইড আহিছে কিন্তু নাপায় দেই এইবিলাক মানুহ ৰং চাইড আহিছে এই ফ'ৰ লাইন ভাগৰ মানুহ ৰং চাইড আহিবলৈ লয় হয় নাই কি কয় বাৰু এনেই লাষ্ট কেমেৰা আগত ওলাবলৈ মই উলিয়াই দিছোঁ বাৰু ওলাইছেনে বাৰু এইটো ভিডিঅ' আহি আছে দেই চাব এতিয়া আৰু বাকী মানুহবিলাকক দেখাই দিম আপোনালোকে দূৰ দূৰণিৰ পৰা আহিলে কেনেকৈ আপোনালোক যাব পাৰিব মানে আপোনাৰ মানে ধৰি লওক আপোনালোকে শিৱসাগৰৰ পৰা আহিছে বা দূৰণিৰ পৰা আহিছে আপোনালোকক কেনেকৈ অধিৱেশনস্থলী পাবগৈ লাগে সম্পূৰ্ণ ভিডিঅ' দেখাই দিম আপোনালোকে চাই থাকক ভিডিঅ'টো ফাইনেলি গাইছ আমি মানে সেই কৃষ্ণ জয়গুৰু শংকৰ আমি পালোহি মানে খোজকাঢ়ি অৱশেষত এয়া চাওক এয়া হৈ গ'ল মেইন গেট আৰু এতিয়া আমি গৈ আছোঁ এয়া মেইন গেট কি ধুনীয়াকৈ বনাইছে চাওক মানুহে কেতিয়াবা পৰা আছে আপোনালোকক দেখাবলৈ এতিয়া থাকি গ'ল আপোনালোকে যদি গোলাঘাট বা বোকাঘাটৰ ফালৰ পৰা আহে আপোনালোকে কেনেকৈ এইফালে আহিলে এইখিনিতে নামিব পাৰিব আৰু তাৰ অকণমান আগত কাজিৰঙা ইউনিভাৰ্চিটি আছে আৰু যদি কেনেকৈ যদি যোৰহাটৰ ফালৰ পৰা আহে মানে আপোনালোকে ট্ৰেইন বা বাছ চাছত যদি আহে আপোনালোকে আহিলে তেতিয়া ৰ'ব ৰাস্তাটো পাৰ হৈ লৈছোঁ দেই যদি আপোনালোকে ট্ৰেইনত আহে ট্ৰেইনত আহিলে আপোনালোকে ষ্টেচনত নামি এইফালেদি আপোনালোকে ষ্টেচনৰ পৰা আহিব পাৰিব আৰু আপোনালোকক দিনত বাৰু ৰাস্তাটো ভালকৈ দেখাই দিম এয়া এইখন হৈ গ'ল মেইন গেটখন মূল গেটখন আমাৰ এয়া আমি এনেকৈ লাহেকৈ সোমাই গৈছোঁ গোটেইখিনি চাগে আমাৰ শিবিৰতে আছে ব্যস্ত এয়া চব কি ধুনীয়াকৈ ফুল ফুলি কৰিছে এয়া কাম আৰু আছেই বাকী আছেগৈ বহুত কাম বাকী আছেগৈ এয়া চলি আছে এয়া দিনে ৰাতিয়ে কাম পূৰা বহুত ব্যস্ত এয়া মানুহ আছে যথেষ্টখিনি মানুহ আছে গেটখন আধা দিশ হৈছে বুলি ক'ব পাৰি আৰু বহুত ধুনীয়াকৈ বনাইছে লিখা আছে শ্ৰীমন্ত শংকৰদেৱ হৈছে শ্ৰীমন্ত সংঘ অধিৱেশন এয়া আজি আপোনালোকক বোলো আধা দি কাম চলি আছে আমাৰ সেৱা বাহিনীও কাম চলি আছে মই সেৱা বাহিনীত আছোঁ যেতিয়া আৰু আপোনালোকক এয়া দেখাইছোঁ এয়া আমাৰ নামঘৰ ভাগ এয়া আৰু ৰাস্তাত যোনটো মূল গেটখন এইখন আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোবাইলটো বেয়া হৈছিলে কাৰণে দিব পৰা নাছিলোঁ আৰু এতিয়া ভিডিঅ' দিছোঁ আজি দিছোঁ আপোনালোকে চাব আহিব বুলি আশা কৰিলোঁ এইখন তাতে মেপ আছে এখন মেপতে দিয়া আছে আৰু এয়া হ'ল আমাৰ নামঘৰ ভাগ আৰু এয়া চাওক ৰাস্তাটো বহুত ডাঙৰ এটা এলেকা চাওক এৰালতলী পথাৰ বুলি কয় এইখনক আৰু সেইখিনি হ'ব পতাকা বিধি তাৰপিছত সেয়া হৈ গ'ল আমাৰ মূল মঞ্চ আৰু এয়া হৈ গ'ল আমাৰ নামঘৰ ভাগ চাওক আৰু এতিয়া আমি আচলতে গম পাইছে আমি কাম কৰিবলৈ গৈ আছোঁ দেখিব এতিয়া হেলিকেইটা বাৰু আগতে পাই গ'লো সেয়া আমাৰ মূল মঞ্চ আপোনালোকে যে দেখাইছিলোঁ ফাৰ্ষ্টে আৰু এয়া চাওক পুখুৰী পাৰত বনাইছে এয়া চাওক আপোনালোকে দিনে ৰাতিয়ে অনবৰতে কাম চলি আছে আমাৰ কাম শেষ হোৱাই নাই যেতিয়া আৰু আপোনালোকক দিনৰ ভাগৰ দৃশ্য চাগে সকলোৱে দেখাইছে কিন্তু ৰাতি ভাগৰ দৃশ্যটো ইয়াত দেখাইছোঁ মই চাওক এয়া নাও এয়া মাছ বনাইছে আৰু এয়া বগলী কিবা কিবি ধেৰ নতুন এইবাৰ দেখাব চেষ্টা কৰিছে আমাৰ যোৰহাটবাসীয়ে নাজানো কিমান কি হ'ব পাৰিছে আৰু এয়া হৈ গ'ল আমাৰ মূল মঞ্চত এয়া কাম চলি আছে আপোনালোকক আৰু দেখাই আছোঁ আৰু বহুত বাকী আছে কাম কৰিবলৈ আপোনালোকক আৰু বহুত দেখাই আছে চাব আপোনালোকে এয়া আহি পাইছোঁহি আমি প্ৰতিনিধি শিবিৰ বহিবলৈও ধুনীয়াকৈ বনাইছে বহিবলৈ জেগা জাপি দিছে চাওক আপোনালোকে শিবিৰ মানে আচলতে শিবিৰৰ
শিবিৰৰ কম্পিটিশ্যন পাতি দিলে কাৰণে মানে ছেকেণ্ড থাৰ্ড আৰু আপোনালোকে চিনি পাই চাগে প্ৰাণজিৎ গগৈ মানে ভাগৱত ব্যাখ্যা কৰে সেইজনৰ শিবিৰ কাম চলিয়ে আছে তাৰপিছত দিনৰ ভাগত চাগে সকলোৱে দেখাই চাগে তথাপিও ৰাতি ভাগৰ চব কি দৃশ্য বৰ্তমানলৈকে কামত ব্যস্ত হয় এওঁলোক শিবিৰৰ কামত ব্যস্ত হৈ আছো জোলনা নিচিনা বনাইছে আৰু সকলোখিনি মানুহ বহুত ভিৰ ইয়াত বহুত মানুহৰ ভিৰ ইয়াত কাম কৰি আছে এওঁলোকে শেষ হোৱাগৈ নাই সকলোখিনি একেই আছে আৰু আগত চাই ববলক আৰু এইটো চাংঘৰ নিচিনা বনাইছে এভাগ এয়া চাওক চাংঘৰ নিচিনা বনাইছে আপোনালোকে এয়া আমাৰ এহেঁতিখিনি আগতীয়াকৈ আহা এওঁলোক চব আগতীয়াকৈ আছে ইয়াতে এয়া আমাৰ এয়া কৃষ্ণজ্যোতি বাপ অথনিৰ পৰা ফোন কৰি মাথা গৰম কৰিছে এখেত কৃষ্ণজ্যোতি বাপ আৰু এয়া চব চাংঘৰ নিচিনা বনাইছে বহুত কষ্ট কৰিছে হয় বহুত কষ্ট কৰিছে ক'ব লাগিব কিন্তু আমি চাওঁ এয়া কোনখন প্ৰাথমিক শাখাৰ এয়া সোমাই গৈছে ভিতৰলৈ শোলমৰা প্ৰাথমিক শাখা দীপজ্যোতি প্ৰাথমিক শাখা এয়া আমাৰ আইগৰাকী আগতীয়াকৈ আহিলে আমি আচলতে দিহানাম এভাগো গাইছো দেই আৰু এতিয়াও কৈছে সেইকাৰণে আমি দিহানাম প্ৰেক্টিচ কৰি বাহিৰে ইয়ালৈ আহিছো আমি কাম কৰিবলৈ এয়া এবাৰ ওপৰলৈ উঠিবলৈ মন এটা গৈছে বা ওপৰত উঠিব পৰা হ'বনে বাৰু হ'ব চাব পৰা হ'ব আপোনালোক কোনখন আঞ্চলিকৰ আমি উত্তৰ পশ্চিম আঞ্চলিকৰ উত্তৰ পশ্চিম আঞ্চলিকৰ এয়া চাওক কিমান কষ্ট কৰিছে এয়া এপাক ওপৰলৈ চাওঁ এই গোটেইখিনি নুঠিবা এপাক গৈ চাওঁগে চাওঁ ওপৰৰ পৰা কেনেকুৱা ভিউটো লাগে চাওঁ দেখাই আছো এয়া ওপৰলৈ উঠিবলৈ এডাল জখলা দিছে আমি জখলা দি ওপৰত উঠি গৈছো যাওঁ এয়া ৱাও বহুত কষ্ট কৰিছে এয়া চাওক এয়া আমি ওপৰলৈ উঠি আহিলো আমি তিনিজন ফটো মাৰিম দেই ফটো ৱাও ওপৰৰ পৰা চাওক কি ধুনীয়া ভিউ এয়া চাওক যিমান দূৰলৈকে এইখিনিৰ পৰা যিমান দূৰ দেখিছে তাতকে আগলৈ সেইখিনি শিবিৰ অকল শিবিৰ আৰু তাৰপিছলৈকে আছে সেইখিনি খালি ইমান বহুত খোজকাঢ়িব লাগিব আৰু সেইখন হ'ল কেইও মানে কাজিৰঙা ইউনিভাৰ্চিটি আৰু ইয়াৰ ওপৰৰ পৰা দেখাইছো আপোনালোক চক ভিউ চাওক ৰাতি কি ধুনীয়া লাগে কিমান ধুনীয়া লাগে ৰাতি আপোনালোকে এয়া চাওক ৰাতি এওঁলোকে এতিয়া কামত ব্যস্ত সকলোখিনি আমি বেছি টাইম ইয়াত নৰখোঁ আৰু ফটো মাৰিবা নহয় হয়নে ঠিক আছে গাইছ আমি শিবিৰৰ মাজে মাজে গৈ আছো এয়া শিবিৰৰ ভিতৰত সোমাইছো এয়া পুলিচৰ গাড়ী সুৰক্ষা কমিটিৰ গাড়ী ইয়াত ঘূৰি ফুৰিছে অনবৰতে দেখিছে এয়া শিবিৰৰ ভিতৰৰ পৰা ৰাতি বহুত ধুনীয়া লাগে আপোনালোকে দিনত দেখিছে ৰাতি ভাগৰ নিশ্চয় দৃশ্য দেখা নাই ৰাতি কিমান কষ্ট কৰিছে দিনে ৰাতি অহৰহ কষ্ট কৰিছে যাতে ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনখন আমাৰ বহুত ধুনীয়া হয় যাতে আৰু ইয়াৰ গোটেইখিনি আমি দেখাইছো আপোনাৰ পালেহি এইখিনি এইফালেও আছে আৰু ইয়াৰ আগলৈও আছে বহুত আৰু এইফালেও আছে কি ধুনীয়াকৈ লাইট চাইট জ্বলাই থৈছে কিন্তু আজি পৰা আহিলে আমাৰ শিবিৰটো যাব লাগিব আমি মানে সেৱাবাহিনী শিবিৰত থাকো দেই এজন আমাৰ উপ অধিনায়ক হয় কৃষ্ণজ্যোতি বাপ আমাৰ এয়া আমাৰ শিবিৰ আছে সিফালে শিবিৰৰ ফালে যাম বাৰু আমাৰ শিবিৰৰ ফালে আপোনালোকক দেখাম চব পানীৰ টেংকি ইয়াত বলক আমাৰ চিনাকি কৰালো আমাক আঞ্চলিক শাখা আৰু শিবিৰ এয়া কিবা বনাইছে দেই বেলেগ ধৰণৰ ষ্টাইলত বনাইছে এয়া আন্ধাৰ ফালে আহি এইফালে ৱাও এইভাগ বনাইছে চব এয়া তোৰণ দিছে ময়ূৰ আৰু এয়া গঁড় দিছে আৰু এয়া জাপি এওঁলোকে কাম কৰি আছে বৰ্তমান এখন কোনখন আঞ্চলিকৰ শাখা আছিলে দহোটীয়া প্ৰাথমিক শাখা এয়া দহোটীয়া উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখা এয়া আমাৰ দহোটীয়াৰ এয়া চাওক শিবিৰটো বহুত ধুনীয়া বনাইছে গড় বনাইছে আৰু ভিতৰতো কিবা কিবি হৈ আছে চাগে দিনে ৰাতিয়ে কাম কৰি আছে এওঁলোকে চাওক আপোনালোক আহিব ৰাতিও বহুত ধুনীয়া লাগে ৰাতি দিনত দেখাতকৈ আপোনালোকে ৰাতি চাই বেছি ভাল লাগিব চাওক এইটো আমাৰ নৱমিলন প্ৰাথমিক এয়া বহুত কাম বাকী আছেগৈ কৰি হোৱাগৈ নাই কৰি আছে আৰু এয়া দেখিছে এইটো এবাৰ ইউনিক ডিজাইন দিছে দেই বেলেগ ধৰণৰ পানী চুকুৱা প্ৰাথমিক শাখা আমাৰ পশ্চিম যোৰহাট আঞ্চলিকৰ সাংস্কৃতিক বিভাগত থকা সম্পাদকৰ বাবজনা শিবিৰা
বহুত ধুনীয়া বনাইছে। এইটো মানে অলপ বেলেগ ধৰণৰ ডিজাইন বনাইছে দেই। এয়া বৰপুত্ৰ এয়া এইটো মানে এয়াও বেলেগ ধৰণৰ ডিজাইন বনাইছে, মানে নৰা দিয়া নাই, এয়া পেণ্ডেলৰ কাপোৰ দিছে। আৰু ইয়াৰ আগত আগলৈ চহি হা না এখন এনেকৈ চাইনবোৰ্ড বনাই এয়া আছে সৰু চৰাই, দক্ষিণ সৰু চৰাই প্ৰাথমিক শাখা। বহুতেই মানে ভাল লগা পৰিৱেশ। এয়া চব পেলনীয়া বস্তুৰ দ্বাৰা বনাইছে। এয়া গাড়ী চকাৰ হেৰিৰ পৰা ধৰি লোৱা, আৰু আমাৰ জুই লাগিলে কি কি কৰিব লাগে, কি কি কৰিব নালাগে, মানে বাল্টিং তিনিটা যে ৰাখে, সেয়া বাল্টিং ৰাখিছে। এয়া বাপ প্ৰণাম কৰি আছে, আৰু এজনে ফুল ধৰি আছে, নামলা সোমাই দিয়ে। আৰু এখন জপনা, আৰু এয়া ভিতৰত আমি পালোহি কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত। ইয়াতো আপোনাৰ বহুত শিবিৰ আছে, খালি ইয়াত পোহৰটো দিয়া নাই। ইয়াতো বহুত ধুনীয়াকৈ বনাইছে। দুই এটা শিবিৰ দেখাইছোঁ আপোনালোকক, চব ধুনীয়াকৈ বনাইছে। আৰু এতিয়া আমি যাম সেৱা বাহিনী শিবিৰ। এটা নাহিলে হয় দেই কৃষ্ণ। এয়া আমাৰ সেৱা বাহিনী শিবিৰ, আৰু কাম আছে ভিতৰখন দেখাইছোঁ আপোনাক, সোমাই যাওঁ। তাৰপিছত লাইটিং বহুত ধুনীয়া বনাইছে দেই। চাহ বাগানৰ আহিলে। তাৰপিছত কি সুন্দৰকৈ দৃশ্য বনাইছে। এয়া এতিয়ালৈকে কামত ব্যস্ত আছে, তেওঁলোক এতিয়া কৰি আছে। আমি ভিতৰলৈ সোমাই গৈছোঁ, আৰু এবাৰ ভিতৰলৈ সোমাই যাব চেষ্টা কৰিম ভিডিঅ'খন চাবলৈ। আহা যাওঁ হা, চাবা হা। এয়া দুইফালে যাবলৈ জেগা আছে। এইফালে পুৰুষখিনি যাব। কৃষ্ণ বাপ দেই, কৃষ্ণ কৃষ্ণ। এয়া অলপ দেখাইছো বোলো ৰাইজক এইখিনি। এয়া চব কিমান ডাঙৰকৈ বনাইছে আমাৰ সেৱা বাহিনী শিবিৰ। এয়া সকলোখিনি আহিছে, ইয়াত কাম কৰিছে। এয়া ইফালে খালি আইখিনি হ'ব, এইখিনি চাগে আমাৰ বাপসকলৰ কাৰণে বনাইছে। এয়া সকলৰ কাৰণে। ভিতৰতো এপাক দেখাই দিছোঁ কেনে আমি থাকিব লাগিব ইয়াৰ ভিতৰত। আমি ইয়াত থাকিব লাগিব। ইয়াত যেনেকৈ আছে নৰা, ইয়াত আছে এনেকৈ নৰা পাৰি ইয়াত আমি শুব লাগিব, ইয়াতে থাকিব লাগিব আমি। সেৱা বাহিনীখিনি সকলোখিনি, অকল আমি বুলি নহয়, প্ৰত্যেক জিলাৰ সেৱা বাহিনীখিনি ইয়াত থাকিব লাগিব। এনেকৈ ইয়াত খেৰ আছে, এনেকৈ খেৰ নৰা পাৰি থোৱাৰ পিছত এইখিনি ইয়াতে গোটেই সোপা থাকিব লাগিব, মানে বেলেগ। এয়া চাৰ্জিঙৰ কাৰণে যে ইয়াত প্ৰত্যেকখন আঞ্চলিকৰ প্ৰতিখন মানে জিলাৰ চব থাকিব মানে। এয়া চাৰ্জিং বৰ্ড ইয়াত দিছে এইবাৰ। এইটো বহুত ভাল কাম কৰিছে। আগৰবাৰ এনেকৈ চাৰ্জিং বৰ্ড পোৱা নাছিলোঁ আমি, এইবাৰ বহুত ভাল লাগিছে। এনেকৈ মোবাইলৰ কাৰণে দিছে। আৰু বহুত বাকী আছে কাম কৰিবলৈ। কাম দিনে ৰাতি অহৰহ কাম চলি আছে। এয়া বোলক এবাৰ বাহিৰ ফালৰ পৰা চামগৈ। এয়া কাম চলি আছে দিনত ৰাতি। ইয়াৰ ভিতৰতে চাওঁ আহক। এয়া এইফালেও আছে এনেকৈ বিশেষ মানে এনেকৈ ভাগ ভাগবিলাক ধেৰ, বহুত কিবা কিবি, বহুত চাব পাৰিব আপোনালোক। আহিব যোৰহাট জিলাত 6, 7, 8, 9 বহুত 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 ধুনীয়া বনাইছে। চাবলগীয়া এতিয়ালৈকে কাম কৰিয়ে আছে, শেষ হোৱাই নাই কাম কৰি। যাওঁ বাণিজ্য মেলালৈ। এইফালে আছে বাণিজ্য মেলা। এয়া বাণিজ্য মেলা এখন আদৰণিত অঞ্চল। এয়া বাণিজ্য মেলা আদৰণিত।
সোমাইছো আমি এতিয়া বাণিজ্য মেলাৰ ভিতৰলৈ। এয়া বাণিজ্য মেলা আপোনালোক যদি আহে সেনেকৈ সোমাব পাৰিব। ইয়াত দোকান অহা নাই এতিয়ালৈকে, দোকান চব বনাই থোৱা আছে ধুনীয়াকৈ। আৰু বিশেষ এটা বস্তুটো আপোনালোকক দেখাবলৈ লৈ গৈছোঁ। এটা সেইটো গৈ পেলাই ক'ম কি হয়। আমি আছোঁ অসংখ্য দোকান, দোকান ৰাতি চব অলপ মানুহ আহিলে বাৰু। এইখিনি কিমান দোকান আহিছে, 800 বুলি কোৱা শুনিছোঁ, 800 মান, কিন্তু সিমান ভালকৈ নাজানো। আৰু গৈ আছোঁ এয়া চাওক লাইন দোকানৰ বনাই আছে অভিমান্য চক্ৰ বিহু। এতিয়া আমি সোমাব নোৱাৰিম, ইয়াত বন্ধ কৰি থৈছে, তেতিয়া আমি সোমাই নাযাওঁ। এয়া বাহিৰ ফালৰ পৰা চাওক। এই নাই নোসোমাবা হা, সোমাই যোৱাই নেকি? বাৰু সোমাই যাওঁ বাৰু, এপাক সোমাই চাওঁ বাৰু ওপৰেদি। এয়া টিক 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 এপাক ঘূৰিব লাগিব যেন লাগিছো। এই পিছত ঘূৰিবলৈ নাপাম কাৰণে এতিয়াই ঘূৰি লৈছো আৰু সোনকালে। মা আমি চক্ৰ বিহুত ফচি গলো, এতিয়া ওলাব নোৱাৰা হৈ থাকিলো। বুজিছেনে, বাটেই বিচাৰি পোৱা নাই ক'ত যাব। এতিয়া একে জেগাতে গৈ আছে। আমি আহি শেষ পৰ্যায়ত উপনীত হৈছোহি। ওলাব নোৱাৰা হলো, যাওঁ এতিয়া আমি ঘূৰি যাওঁ। ক'ত পালাগে তুমি? ওলাইছে যেনে তেনে চক্ৰ বিহুৰ পৰা ওলাই আহিছো। আৰু বহুত ৰাতি হৈ গ'ল, আৰু এতিয়া আমি ঘূৰি গৈছো বাৰু আপোনালোকক দেখাবৰ কাৰণে ৰাতিৰ দৃশ্যটো কেনেকুৱা লাগে। আৰু এইফালে চক, এয়া ওচৰ পাই দিছোগে, এয়া আইফেল টাৱাৰ। এয়া কৃষ্ণা বাপ চাবলৈ আহিলে নেকি? এয়া ভিডিঅ' অলপ কৰিছো, দেখাই দিছো আৰু ইউটিউবত চেনেল আছে। গ্ৰুপত পাব, আজি ৰাতিলৈ যাব বাৰু। এয়া দোকানৰ লগতে এয়া বহুত কষ্ট কৰিছো দেই সেয়া। আৰু আগতে বহুত আছে, খোজকাঢ়ি ভৰি বিষাইছে কৈছে আপোনালোকে, খোজকাঢ়ি ভৰি বিষাই যাবগে। ওলাব এয়া দেখাইছো, বাহুবল চাবলৈ বনাইছে কিন্তু দেই, বহুত কষ্ট কৰিছে আকৌ। তাকে পেৰিছ ইয়াত আহি গ'ল ধুনীয়াকে। আৰু এয়া দোকান ঘৰবিলাক এইবিলাকেই দেখাইছো, আপোনালোকে নিশ্চয় দেখিব। আৰু নিশ্চয় দেখিব, যেতিয়া দিনত আহিব তেতিয়া দেখিব। সকলো আহিব, কিন্তু ৰাতি বেছি ভাল লাগে, ৰাতি চাই বহুত বেছি ভাল লাগে। এতিয়া ঘৰ যাব হৈ গ'ল, এতিয়া শেষ কৰিছোঁ। আপোনালোকক যিমানটো পাৰোঁ ৰাতিৰ দৃশ্যটো দেখালোঁ, আৰু দিনৰ দৃশ্যটো দেখাম কাইলৈ। আপোনালোকে চাই থাকিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট কৰিব। এবাৰ অধিৱেশনলৈ আহিব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন হৈছে আমাৰ এৰালতলী পথাৰত মৌবন্ধা। আপোনালোকে নিশ্চয় সকলোৱে পাই আছে, আৰু ৰাতিৰ দৃশ্য সকলো ভালকৈ দেখুওৱা হ'ব পিছতকৈ। আৰু সেৱাবাহিনী শিবিৰত যেতিয়া আমি থাকিম, তাৰ ভিতৰত কি হয় কি নহয় সকলোখিনি দেখাম, টেনশ্যন নল'ব। আজিলৈ বাই।